हेलो गाइस मैं सुस्मिता और आपनालोকক पुनर्बार मोर यूट्यूब चेनेलলৈ स्वागतम जनाई। आपनालोके हयतो कठाলৰ मुचिरे सब्जी बनाई खाई पाइছে, किन्तु कठाলৰ जितु फुट সেই फुटটোৰে বাৰু आपनालोके सब्जी बनाई खाई पाइছেনে? আৰু যদিহে कठाলৰ फुटটোৰে सब्जी बनाई খোৱা নাই তেনেহলে মোৰ ভিডিওটো आपनालोके স্কিপ নকৰাকৈ চাব। আৰু যোনে যোনে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি এতিয়াই মোৰ লগত বন্ধুত্ব সম্পৰ্ক স্থাপন কৰি লওক। এয়া দেখিছে মই কঠালৰ ফুটখিনি ভালদৰে ধুই সৰু সৰুকৈ কাটি তাৰ ভিতৰৰ পৰা গুটিখিনি উলিয়াই ৰাখিছো। আৰু কেইডখৰমান সয়াবিন মই ভালদৰে গৰম পানীত উতলাই লৈছো কোমল হোৱালৈকে। আৰু সয়াবিনখিনি যেতিয়া ভালদৰে কোমল হ'ব তেতিয়া এনেদৰে সৰু সৰুকৈ কাটি ল'ব সয়াবিনখিনি, যাতে বেছি ডাঙৰ ডাঙৰ হ'লে সয়াবিনখিনি খাবলৈ ভাল নহয় জানো, সেইটো কাৰণে সৰু সৰুকৈ কাটি ল'ব। মই ডাঙৰ চাই আলু এটা কাটি লৈছিলোঁ আৰু সেই আলুখিনি এতিয়া মই গৰম তেলত ভালদৰে ফ্ৰাই কৰি লৈছো অলপমান ৰঙা হোৱালৈকে। আলুখিনি যেতিয়া ফ্ৰাই কৰি হৈ যাব তেতিয়া মই সেই তেলতে সয়াবিনখিনি অলপমান ফ্ৰাই কৰি লৈছো। এয়া দেখিছে আপোনালোকে। সয়াবিনখিনি ফ্ৰাই কৰি হোৱাৰ পিছত মই সেইখিনি কাঢ়ি ল'ম আৰু সেই তেলতে মই পিয়াজ দি দিম আৰু পিয়াজখিনি মই ভালদৰে অলপ টাইম ভাজি ল'ম। আৰু তাৰ পিছত আমি দিম আদা নহৰু পেষ্ট, যিখিনি মই খুন্দি লৈছিলোঁ আগতে। আৰু সেইখিনি মই অলপ সময় ভাজি লোৱাৰ পিছত তাত মই যিখিনি কঠালৰ ফুট কাটি থৈছিলোঁ সেই কঠালৰ ফুটখিনি মই তাত দি দিম আৰু সেইখিনি মই ভালদৰে মিলাই ভাজি ল'ম অলপ টাইম। আৰু তাৰ পিছত দিম তাত মই হালধি আৰু সোৱাদ অনুসৰি নিমখ আৰু সেইখিনি মই ভালদৰে মিলাই ল'ম এবাৰ। আৰু তাৰ পিছত সেই কঠালৰ ফুটখিনিত মই ফ্ৰাই কৰি থোৱা সয়াবিনখিনি আৰু আলুখিনি এড কৰি দিম আৰু ভালদৰে মিলাই ল'ম। আৰু তাৰ পিছত তাত দিম মই জিৰা গুড়ি অলপ, ধনিয়া গুড়ি অলপ আৰু ৰেড চিলি পাউডাৰ আৰু সেইখিনি মই ভালদৰে মিহলাই অলপ টাইম ঢাকন মাৰি থ'ম সিজিবৰ বাবে। মাজে মাজে এবাৰ দুবাৰমান লৰাই থাকিব। এয়া দেখিছে আমাৰ কঠালৰ সব্জিখিনি হৈ গৈছে। যদি আপোনালোকৰ ভিডিওটো ভাল লাগে তেনেহলে প্লিজ মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব। থেংক ইউ।